মোক কোনোবা অসমীয়া মানুহে মাৰিব নেকি? এই নাই নাই আপোনাক কিয় মাৰিব? অসমৰ ৰাইজ ইমান নিষ্ঠুৰ নহয় নহয়। এই খালী আৰু বেলেগৰ মাইকী দেখিলে এনেকৈ কৈ এইটো বন্ধ কৰিব আৰু নহ'লে বেয়া দেখিতো বেলেগৰ মতাই বেয়াও পায়। ইমান বলিয়া নহ'ব আৰু। মই অসমত চব মানুহক ভাল পাওঁ। পাবই লাগিব, নহ'লে নিৰ্বাচনৰ কথা আছে নহয় আকৌ। এনেই আপুনি কাক কাক ভাল পায় বাৰু কওকচোন? কাৰ্বি মানুহক মই ইমান ভাল পাওঁ, অঁ বড়ো মানুহক কিমান ভাল পাওঁ, আৰু মিচিং মানুহক কিমান ভাল পাওঁ। মিয়াসকলক ভাল পায় নে নাপায়? ভাল পাওঁ। মনে মনে আপোনাক কথা এটা সুধো দেই, বেয়া নাপাব আকৌ। এনেই আপুনি আনৰ মাইকীক ভাল পায়নে নাপায়? সেইটো কমকৈ সুধিলে ভাল হ'ব। অঁ হয় নেকি? হ'ব বাৰু, নুসুধো। আচ্ছা আপোনাক কথা এটা সুধোঁ, আপুনি নিৰ্বাচনত জিকি শিৱসাগৰ ৰাইজৰ বাবে কি কৰিলে বাৰু? শিৱসাগৰ মানুহে মোক কাম কৰি দিবৰ কাৰণে ইলেকশ্যনত জিকোৱা নাছিলে। অঁ তেতিয়াহ'লে কিয় জিকালে? শিৱসাগৰৰ মানুহে মোক জিকাইছিলে জেলৰ পৰা উলিয়াব। আচ্ছা বহুত ভাল কথা। তেন্তে আকৌ এবাৰ আশীৰ্বাদ কৰিছোঁ, আপুনি আকৌ এবাৰ জিকক আৰু শিৱসাগৰ ৰাইজৰ বাবে একো নকৰাকৈ আপুনি বহি থাকক।